হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। আৰু আজি বহুত দিনৰ মূৰত আপোনালোকৰ লগত অকণমান মানে এটা কথা আপোনালোকক জনাওঁ বুলি আহিছোঁ। মই নলবাৰীৰ হয়, সকলোৱে জানে। আৰু যিসকল মহিলা আমাৰ আত্মসহায়ক গোটত আছে তেওঁলোকে জানে, তেওঁলোকে গম পাইছে আৰু তেওঁলোকে জানিব এইটো কথা যে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি যিসকলে আমি এপ্লাই কৰিছিলোঁ, বহুত দিন হ'ল বাৰু। বহুত দিনৰ পৰা কৈ আছিলে যে 10,000 টকা আহিব 10,000 টকা পাম আমি মহিলাসকলে। আৰু আমাৰ সেই অপেক্ষা আজি অন্ত পৰিছে। আমি আজি 2-3 দিনমান হ'ল, কিজানি 3 দিনমানৰ আগতে আমালৈ নিমন্ত্ৰণী পত্ৰখন আহিছে আমাৰ ইয়াতে, বিশেষকৈ নলবাৰী সমষ্টিত দেই। বেলেগত দিছে নাই মই গম পোৱা নাই, বেলেগত দিয়া নাই কিজানি এতিয়ালৈকে। বৰ্তমান আমি নলবাৰী সমষ্টিৰ হয়, গতিকে নলবাৰী সমষ্টিত বিতৰণ কৰিছে। আৰু অহা 22 তাৰিখে আমাৰ ইয়াত মিটিং আছে, মামা আহিব। আৰু এইখন হৈছে মামাৰ নিমন্ত্ৰণী পত্ৰ। ইয়াতে মই ফ্ৰণ্ট কেমেৰা কৰি থৈছোঁ কাৰণে উল্টা হৈ আছে। ফাইনেলি মানে মোৰ নামতো আহিছে নিমন্ত্ৰণী পত্ৰখন। আৰু মামা এতিয়া মাতিছে 22 তাৰিখে, মানে এই 22 তাৰিখ আহি আছে শুকুৰবাৰে। এই মাজত এদিন আছে আৰু এতিয়া শুকুৰবাৰে আমি যাব লাগিব। 22 তাৰিখে মিটিং আছে, মামা আহিব আৰু তাতে আমাৰ 10,000 টকাৰ চেকখন আমাক বিতৰণ কৰিব। আৰু ধন্যবাদ জনাইছোঁ ইয়াৰ দ্বাৰাই যে মামাই আমাক এইখিনি সুবিধা দিছে, এইখিনি সুযোগ দিছে। আৰু তাতে মোৰ নামটো আহিছে, খুব ভাল লাগিছে। আৰু এইখন হৈছে চিঠি, আপোনালোকক দেখুৱাই দিওঁ। এই চিঠিখন বুথ কমিটিলৈ আহিছিলে আৰু আমাক এনেকৈ আমাৰ গোটৰ তাৰমানে যি সখী থাকে যে, সেই সখীয়ে আমাক, জীৱিকা সখী, তেওঁলোকে এনেকৈ ভিৰৰ কৰি পেলাই মিটিংখন দি পেলাই আমাক এনেকৈ চিঠিখন দিছে। আৰু 22 তাৰিখে যে মিটিংখনত আমি যাব লাগিব, তাৰ বাবে মামাই আমাক ভাড়াও দিছে। আপোনালোকক ভাড়াটো মই দেখুৱাই দিওঁ। ভাড়াটো বৰ ধুনীয়াকৈ মই সযতনে থৈ দিছোঁ। এইটো হৈছে ভাড়া, 160 টকা। ইয়াৰে 10 টকা এগৰাকীয়ে পাব। মই থৈ দিছোঁ এইটো ধুনীয়াকৈ। আৰু তেখেতক দিব লাগিব, মানে 160 টকাকৈ দিছে, 160 টকাকৈ দিছে আমাৰ গাড়ী ভাড়া হিচাপে। আৰু তেনেকৈ দিছে। আৰু মই চিঠিখন অকণমান আপোনাক পঢ়ি দিছোঁ। নমস্কাৰ গ্ৰহণ কৰিব। নাৰী সমাজৰ আৰ্থিক সবলীকৰণৰ লক্ষ্যৰে অসম চৰকাৰে গ্ৰহণ কৰা সৰ্ববৃহৎ পদক্ষেপ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ এগৰাকী উদ্যমী হিচাপে আপুনি নিৰ্বাচিত হৈছে। তাৰ বাবে আপোনাক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। অসম চৰকাৰে নাৰী সমাজৰ আৰ্থিক দিশত আগুৱাই নিয়াৰ এক বৃহৎ কৰ্মযজ্ঞ আৰম্ভ কৰিছে। ইয়াৰ আধাৰতে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানত 30 লাখ মহিলাক সামৰি লোৱা হৈছে। বাৰু বাকীখিনি নপঢ়োঁ আৰু বাকী এইকণ অকণমান মই কৈ দিছোঁ। আৰু গোটেই চিঠিখন পঢ়িলে দেৰি হ'ব, মই অকণমান আপোনালোকক এইখন শুনাই দিওঁ। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত সম্প্ৰতি আপোনালৈ 10,000 টকাৰ উদ্যমিতা পুঁজি আগবঢ়োৱা হ'ব। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আমাৰ এই প্ৰচেষ্টাত অংশবিশেষ। এই দিশত আপোনালৈ আগবঢ়াব খোজা 10,000 টকাৰ চেকখন গ্ৰহণ কৰিবলৈ আপোনাক নিম্ন উল্লেখিত স্থান আৰু তাৰিখৰ অনুষ্ঠিত হ'ব লগা ৰাজহুৱা সভাত উপস্থিত হ'বলৈ আহ্বান জনালোঁ। এইখনেই আমাৰ চিঠিখন, আমাৰ হাতত পৰা চিঠিখন। এইখন 22 তাৰিখে আমি লগত লৈ যাব লাগিব, য'ত আমাৰ মিটিং হ'ব, তাত লৈ যাব লাগিব। গতিকে ভাল লাগিছে। ইমান দিনৰ অপেক্ষা যি মানে পূৰণ হ'বলৈ গৈ আছে, মানে বহুত দিনৰ অপেক্ষা অন্ত পৰিবলৈ গৈ আছে। ফাইনেলি 10,000 টকাটো আমি পাম বুলি ভাবিছোঁ আৰু গতিকে নিমন্ত্ৰণী পত্ৰখন হাতত পৰিছে যিহেতুকে, নাম আহিছে আমাৰ, সেই গতিকে ভাবিছোঁ আৰু এতিয়া 22 তাৰিখলৈ ৰখি আছোঁ। মাজত এটা দিন আছে, শুকুৰবাৰ পৰিছে, গতিকে 22 তাৰিখে আমি যাম সকলো। আৰু মোৰ দৰে বহুতো মহিলা যাব। গতিকে সেই দিনটোতো মই এটা ভিডিঅ' প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিম, মানে কৰিম বুলি ভাবিছোঁ। আৰু আপোনালোকক জনাম যে কেনেধৰণে কি প্ৰচেছত আমাক চেকখন বিতৰণ কৰিব। বহুতো মহিলা থাকিব, কি প্ৰচেছ হয়, কেনেকুৱা কি নিয়মত কৰে, মই সেইখিনি আপোনালোকক জনাম। ভিডিঅ' এটা প্ৰস্তুত কৰিম আপোনালোকৰ কাৰণে। আৰু যিসকলে প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাই আছে, তেওঁলোকে মোক ফ'ল' কৰি ল'ব। আৰু এইখিনিতে আপোনালোকক কথা এটা কৈ দিওঁ, মোক বহুতে ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাই আছে, কিন্তু মই একচেপ্ট কৰিব পৰা নাই, মানে একচেপ্ট কৰিব নোৱাৰোঁ মই আপোনালোকৰ ফ্ৰেণ্ড ৰিকুৱেষ্টবিলাক। কাৰণ মোৰ এইটো আগতে ফেচবুক একাউণ্ট আছিলে, আৰু এতিয়া মই ফেচবুক মানে পেজলৈ কনভাৰ্ট কৰিছোঁ। সেই গতিকে কিছুমান লিমিট থাকে। 5,000 কমপ্লিট হৈ গ'লে মই ফ্ৰেণ্ড ৰিকুৱেষ্ট মানে একচেপ্ট কৰিব নোৱাৰোঁ, মানে এতিয়া পৰাই নাই মই একচেপ্ট কৰিবলৈ। গতিকে আপোনালোকক মই কৈ দিছোঁ, আপোনালোকে মোৰ ৰীলত বা কিছুমান ভিডিঅ' দেখা পালে ছাইডত যে ফ'ল' বুলি লিখা থাকে, সেই ফ'ল'টো আপোনালোকে ক্লিক কৰি দিলে মই আপোনালোকৰ
লগত ফ্ৰেণ্ড হৈ যাম গতিকে আপোনালোকে ফ্ৰেণ্ড ৰিকুৱেষ্ট নপঠাব যিটো সাইডত ফলো বুলি লিখা থাকে সেই ফলোটো আপোনালোকে ক্লিক কৰি দিব তেতিয়া অটোমেটিক মই আপোনালোকৰ লগত ফ্ৰেণ্ড হৈ যাম বহুত মানে ফ্ৰেণ্ড ৰিকুৱেষ্ট আছে একদম মানে কি কম নধৰা হৈ গৈছে ফ্ৰেণ্ড ৰিকুৱেষ্টেৰে গতিকে মই একচেপ্ট কৰিব পৰা নাই আপোনালোকক কথাটো কৈ দিলো আৰু ভিডিঅ'টো ইমানখিনিয়ে আছিল আজিৰ ভিডিঅ'টো গতিকে 22 তাৰিখে আৰু এটা নতুন ভিডিঅ' প্ৰস্তুত কৰিম আপোনালোকৰ কাৰণে এই আত্মসহায়ক গোটৰ কাৰণে আপোনালোকক জনাম কি এনেকুৱা কি হয় গতিকে আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আজিলৈ আহিছোঁ বাই বাই